আছোঁ যোৰহাটত আৰু মোৰ ভাইটি এজনৰ ঘৰত। আৰু এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি চাহ খাবলৈ মাতিছে খুৰীয়ে, তাকে চাহ খাব যাওঁ আৰু খাই লৈ আজি আকৌ ৰিটাৰ্ণ হ'ম ডিব্ৰুগড়লৈ। আজি 3 দিন হৈ গ'ল। সকলো মই চাহটো খাই ল'ম। খুৰী আৰু ঋষিকেশ বহি আছে চাহ খাবলৈ, আৰু চাহৰ লগত আজি বহুত ভেৰাইটিছ আইটেম আছে। এইফালে এইটো গমৰ লাডু, আৰু এইফালে ঘৰত বনোৱা, আৰু এইফালে আছে কি হয় কি হয় খুৰীটো চুজি লাড়ু, আৰু এইফালে ব্ৰেডো ৰেডি কৰি ৰাখিছে, আৰু তিলৰ পিঠা, মানে বহুতখিনি আছে। কিমান খাব পাৰোঁ নাজানো, আৰু খুৰীয়ে এইটো নিজে বনাওঁ, মই প্ৰথমতে ট্ৰাই কৰি চাওঁ। এয়া এইটো নাৰিকলৰ পিঠা, তিল দি বনোৱা নাই ন খুৰী? নাৰিকলৰ। আৰু খুৰীয়ে নিজে বনাইছে, আৰু চুজি লাড়ুটো মজা লাগিছে। অঁ কোৱা বুলি মই খাই আছোঁ। আৰু খুৰীয়ে নিজে কি খাইছে আপুনি? ব্ৰেড খাইছে, আৰু আমাক মানে নিজে বনোৱাবোৰ খাবলৈ দিছে। মই এতিয়া নাৰিকল লাড়ু খাই আছোঁ, তাৰপিছত গমৰ লাড়ু খাম, তাৰপৰা তিলৰ পিঠা, আৰু পাৰিলে ব্ৰেডটো খাম, আৰু নহ'লে নাই। আৰু একাপ লাল চাহ, খুৰীয়াকৈ এটা চাহ খাই শুইয়ে গ'ল। আৰু আজি আমি যোৰহাটত থকা 3 দিন হ'ল ন? 3 দিন মাকে খুৱাই দিছে। কিমান মৰম মাংস খুৰী মানে ল'ৰাটোৰ প্ৰতি। খোৱা আজি আকৌ ৰিটাৰ্ণ হ'ম ডিব্ৰুগড়লৈ, যিহেতু বতৰো বহুত ভাল নহয়, সোনকালে যাব লাগিব। চ' আকৌ লগ পাম আপোনালোকক। মোৰ ভিডিঅ'বোৰ চাই থাকিব, যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।